যাবা তুমি मैं हाथर भी जाम खाजर भी अगर कोई मेरा फैक्ट्री इंग्लिश का ट्यूशन करना चाहते हो तो मेरे पास आ सकते हो यस यस या मिर्गीটো আছে मिर्गी बेमार पागला হয় আধা পাগলা মাথাটোত হাফ আকৌ নাই মাথাত এই ভিডিঅ'টো চাই থাকিব মোৰ আৰু ভাল লাগিলে মৰম দিব চেনে দিব বিহু নাচি দিব যিহেতু বিহুৰ বতৰ কি ক'লা हेलो गाइज मैं डिजे ना और आको एबार आहिलो मैं मोर अन्य एटी लंग ब्लग लय और इतना बर्तमान मैं हाजिका चलছো बिया खाबा जाबा तारमाने मैं और कबात जाबा हल्ली माने ब्लग गीता दिबार कारण माने चेष्टा करूँ कि ठीक एते रही जाओ एटु भिडिओ कि जानि मोर मोबाइल तेनके रहिए जाए तथापि चेष्टा करिम आपनालोকক देखावार कारणे जिखिनि पारो सिखिनि देखाम और आज बियाखान होछि माने आमार आयु माय धन बियाखान होछि तार माने आमार मायातर मामाहतर भागीर बिया और जिखिनि पारो सिखिनि देखाम एफाले धने अलसी बाबू ताते आछे मैं बारे माइसेते आछिलो आज घरत आइसो जेहेतु स्कुल खुलबए आर घरत आइम ना कि करण এতিয়া আমাৰ বাসন্তীখন লৈ লৈছো যেহেতু আমি গৰীব মানুহ দুখীয়া মানুহ সেইকাৰণে আমি স্কুটতে যাম আমাৰ কাৰণে ফাৰ্ষ্ট নাই মাহঁতৰি আছে আমাৰ নাই নহয় তেনেহ'লে গাইজ বলক ভিডিঅ'টো চাই থাকিব গাইজ মামা বিয়া খাক লগ পাইছো চাবনে আপোনালোকে আমাৰ মৰমৰ ফেফৰা কি খবৰ বহুত দিনৰ মূৰত না ভাত খালে ভাল ভাল গাইজ মানে ভবা নাছিলো লগ পাম বুলি অকস্মাত লগ পাই গ'লো ভাল লাগিল যিয়ে নহয় বহুত দিন লগ পোৱা নাই বাকী এয়া বিয়া আহি পালো মানুহ এইবিলাক সাবস্ক্রাইবার এইজনী ভাল না খবৰ ক'ৰ পৰা আহিছে বৰ্ণি ভাল খবৰ ভিডিঅ'টো আৰু ইফালে আমাৰ ভণ্টি আমি পিছত দেখাম দে গাইছ আমাৰ বিয়াখন স্পেচিয়েল মানুহটো মানে আমাৰ দৰা কেনে ফিল কেনে ভাল লাগিছে ঠিক আছে বাকী আমাৰ নিহা ইফালে মাই তুই নানিটো দি হাজাৰ পিত যাব লাগব না আৰু এটা আমাৰ মৰমৰ চালামৰ আম্মা ভালে আছে না জেঠি দে আল্লাহ ভালে ৰাখক দে সকলোকে আপোনাক ৰাখক মাই মানে বিয়াখান নিছে আজি আন্দৰ দুৱাৰে আছোন কাৰ আৰু কাৰ উন্নত বজাই দিছি কিছি নিকা আজি আৰু গাইছে আমাৰ নানি হয় এই চাকৰ ভিডিঅ' চাই ছাবস্ক্ৰাইবাৰ লগ পালোঁ কেনেকুৱা লাগে ভিডিঅ' চাই ভাল লাগে ক'ৰ পৰা আহিছা তোমালোক বন্নিৰ পৰা চাই থাকিব আৰু লাইক কমেণ্ট ভাল লাগিল দিয়া ঠিক আছে ঘৰ ক'ত আছিল বৰিজনী ন ভিডিঅ' চাই বোলে মানে মোক অলপ মানে সাহসো দিলে আৰু ভিডিঅ' মানে বনাই থাকিব ক'লে ভাল লাগিল কিন্তু তেনেকৈ সাহস দিলে ভাল লাগে আৰু মানে নাই বাকী আমাৰ ঘৰত যাব লাগিব আহিব দিয়া ঠিক আছে ভাল লাগিল লগ পাই আকৌ লগ পাম কেতিয়াবা চালাম বাই বাই আকৌ লগ পাম লগ পাইছো ঘৰত যাব লাগিব চালামহঁতৰ গাঁৱৰে কিজানি আম্মাহঁতৰ ঘৰ না তাই কৰি থাকে মোক দিয়া যাবা 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 তোমাৰ মাহী হয় তানে চবতে ভিডিঅ' কৰি আছো কাৰণে মুখখন ইমান ডাঙৰ কৰি লৈছি বোলে কৰা নাই কৈছো মাও যা একবাৰ মাত দি দে কৈ এতিয়া কি ক এইয়া কেমেৰাটো আনলি মুখ একটা হাঁচি কৰে গাইছ দেখছানে এনে ৰাতা বাত থাকে আনক মানে ফটো তুলি থাকিলে বা ভিডিঅ' কৰি থাকিলে আমাৰ অলপ বেয়া লাগে চলে গাইছ চলে গাইছ মানে কি জানা এনেকৈ কৰবাত মানে ছাবস্ক্ৰাইবাৰ লগ পালে মৰম দিলে বহুত বেছি ভাল লাগে আকৌ দেখাই আছোঁ ক'ৰ পৰা আহিছা ভাইজান গুৰুপুৰীৰ পৰা আহিছে মোৰ বোলে ভিডিঅ' চাই বহুত বেছি ভাল লাগিল আপোনালোকক লগ পালোঁ আকৌ লগ পাম কেতিয়াবা দিয়া ঠিক আছে থেংক ইউ দেই মানে স্মৃতি হিচাপে ৰাখি থৈ দিলোঁ আৰু দিয়া ঠিক আছে গাইছ লাইফটো মোৰ মানুহটো লাষ্টটো বিয়া খাবা আছে সেইকাৰণে লুকে আছে চবেই বিচাৰ লৈ আছে কিন্তু লুকে থাকে দেখিছে না নাই এতিয়া মুখখন ফুলে আছে কিবা কৈ আছোঁ মুখখন কেনেকৈ ফুলে থাকা হা তাম লাষ্ট কৰে গাইছ লাষ্টটো মই ভাঙবাই নললোঁ কি ঠিক আৰু ভাঙবাই নৰিম কিজানি তথাপি অলপ আছিল লাইনত হয়নে ধন ইমান লাষ্ট কে তাৰমানে তোমাৰ চবেই বিচৰি বিচৰি গুচি গৈছি তুমি পলে যা মানুহবিলাক দেখা পালি কি কৰবি আৰু উপায় নাই সিলেকশ্যন কৰোঁতে ভুল হৈছে গাড়ী চাতে আমি আছোঁ ৰিলছ মানে আমাৰ আৰু হৈছে পাগলা তাৰমানে তাতে গান লগাই আছে আমাৰ এই গান শুনা পালি মিৰ্কি বেমাৰ উঠে গাইছ এনেকৈ থাকে নিজে নিজে হয় চা
এনেকে থাকে এতিয়া কি কৈছে গাইছ এতিয়া কি কৈছে না তাৰ বোলে মস্ত মাথাৰ বিষ বোলে এতিয়াও এনেকে ঘূৰি আছে গানটো শুনা পায় এতিয়া গান শুনা পাই গাইছে এনেকে মচান ধৰি আছে আৰু গাইছে আধা পাগলা আমাৰে কোনোবা আপা চাপা যদি বিয়া কৰাম বুলি ভাবি আছে তেনেহ'লে কেঞ্চেল কৰি দিবা পাৰা এই আধা পাগলা কেনে পাইছে এতিয়া মই এটা ভিডিঅ' কৰি দিবা তেন্তে ভিডিঅ' কৰিব নোৱাৰা হৈ গেলি মাথাটো বিয়ালা চেৰিডন খালা একেবাৰে চেৰিডন খানা খাওঁ ভাল লাগে ফাৰুকে কৈছে কি তোৰ পেচান নাই মস্ত বাদি মুখখন ইমান ডাঙৰ কৰি লৈছে পেচান নাকে এতিয়া একদম পহিলাৰ দৰে উৰে আছে তোক মই এটা ফটো উঠি নেদাওঁ ভাল লগা নাই ডিলেট কৰি দিম ডিলেট কৰিব নোৱাৰি নেকি ঐ চাওঁ ঘূৰ পাগলা আছে হাও ঘূৰ পাগলা আছে ঐ চাওঁ হাও কেনেকৈ থাকে আৰু বেছি আমাৰ জিত মানে মোৰ ভাই হয় মাহিৰ ফেলাই দিবি টানি থাকা লাষ্ট কৰে বস্তু মানে তাৰ ৰিলছ বনাবা কৈছে কি নাই নহো মই ৰিলছ নামনি চলিটো তাই এতিয়া বিয়াও পাতি দে মই ক'লো দেখোন মিৰ্কিটো আছে মিৰ্কি বেমাৰ পাগলা হয় আধা পাগলা মাথাটোত হাঁহ পাকো নাই মাথাত বাকী গাইজ ভিডিঅ'টো চাই থাকিব মোৰ আৰু ভাল লাগিলে মৰম দিব চেনে দিব বিহু নাচি দিব যিহেতু বিহুৰ বতৰ কি বিহু নাচি আকৌ লৈ আছে না বিয়া খাই তাৰমানে অলপ পাগলা আছে মোক বনিলে চাওঁ কি নিয়া Your Suli is so long. Ajit, মই ইংলিছ ক'ব নাজানো I come to the বিয়া My man is need you. গ্ৰামাৰ আয়ো ভাৱেল চাৱেল গ্ৰামাৰ ত্ৰামাৰ হেৰি প্ৰনাউন্সে সব মানে হেৰি মিক্স হৈ গৈছে मैं इंग्लिश का माँ बहन कर देती हूँ इंग्लिश का मैडम हूँ मैं कॉलेज का प्रोफेसर हूँ मैं इंग्लिश टीचर अगर कोई मेरा फैक्ट्री इंग्लिश का ट्यूशन करना चाहते हो तो मेरे पास आ सकते हो यस या नो আৰু গাইছ ইংলিছ টিউচন মোৰ মানে নকওঁ আৰু কোনে আৰু জব লাগি যাব তো গাইজ এতিয়া আমাৰ ইয়াতে মানে ৰিলছৰ শ্বুটিং চলি আছে আৰু আপোনালোকে গমে পায় যে আমি য'তে নাযাওক ৰিলছ মেইন তাৰমানে এতিয়াকে ৰিলছ পূৰা একদম ৰিলছ বনাই আছে আৰু মানে ৰাতি হাজাৰ বিয়াত যাব কি মানে পিন্ধি যায় তাৰে ডিছকাছ কৰি আছে দেখো কইলা লেহেঙ্গা যেটা ব্লাউজ টু মসজিদ তা পিনবি তো জুন মই পিন্দিম কিউকি হাম জানো বেহনা হবা আয় মোরে লাইট দে নাই তো মোর ভাল লাগছে কি করি তুমি হয়ছা দেহের ভাল লাগা ইগাল দে ঠিক আছে দে মই মতটো পিন্দিম ওকে না এর মত তুই বিনি তো মত বিনি ওকে ঠিক আছে আটলা বাটলা হাম ব্ল্যাক বিউটি গাইস আমি আমাৰ এটিয়া মানে ৰিলছ বনাই আছো হে অকণমান দৰকে আপোনালোকে চাব পাৰিব আমাৰ ৰিলছ এতিয়া আমি ৰিলছটো কৰি লওঁ আপোনালোকে ৱেইট কৰক আৰু গাইস আপোনালোকে মোৰ চেনেলটো কিয় ছাবস্ক্ৰাইব কৰি দিয়া নাই ৰচোন এনেকৈ জুম কৰি আনা কাম্বা দেখি মোক গাইস আমাৰ যদি ডিজে দানা বাৰ ভিডিঅ' বিলাক চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু নক'ব যে আমি অভাৰ খৰচ বোলে গাইজ বহু সময় অপেক্ষাৰ পিছত আমাৰ মানে জলপৰি আহি গৈছে এইটো দিছ ইজ জলপৰি কি খোলা জলপৰি গাইজ বহুত দেৰি মানে আমি ৰিলছ বনালোঁ ভিডিঅ' চিডিঅ' কৰিলোঁ এতিয়া মই ঘৰত যাম গাইজ আজি বৰসাজি যাম বুলি ভাবিছোঁ মানে দৰাই বহুত বেছি ৰিকুৱেষ্ট কৰি আছে সেইকাৰণে মোক বৰসাজি আৰু দিছ ইজ আমাৰ বনি দিছ ইজ মাই হাজবেণ্ড এণ্ড দৰা নকাওঁ কি কেনে কৈছে নাৰ্গিছ তই তেনেহ'লে দিনতো পাতৰ কাপোৰ পিন্ধি ঘূৰি থাকিব লাগে তই জানিব লাগে তোৰ বাহিৰে কেমেৰা লৈ ঘূৰি থাকে বুলি নিউজ লাইভ জানিব লাগে হয় নন ষ্টপ মানে ৰেডি হৈ থাকোঁতে মানে মোক গম পাওঁ ন কেতিয়া কেনেকৈ মোৰ গ্লাছ পালোঁ কাম লাগে দে কি তোৰ তই ঘৰতো পাতৰ কাপোৰ পিন্ধি পেলাই মই আজিৰ পৰা মই বুলি গম পালি তই পাতৰ কাপোৰযোৰ পিন্ধিবি নিপিনে গাইজ এসোপাৰ বিয়া খাৱা দি হোৱা নাই এইফালে মামীটোক দেখছে না কষ্ট দিছি চব খাইছি মামীটোক কষ্ট দিছি দেখছে না নাই অঁ এইফালে আৰু কষ্ট দিছি দেখছে নাই মাহা চাহৰ একদম মাটি চাটি পাকাই চাকাই বহি লৈছি খাৱাৰ ধান্দাত কি হেৰিছা হাৰিছা
কল্লুহে একে অৱস্থা হয় দিছা কোনে সোধে ই নাচনে বোলে হাঁহি তাৰ বিয়া খালা মাত্ৰ এতিয়া আমাৰ থকা কেইটা কোনো কি হৈছে ভুজা খাইছা দেখা এইটো আমাৰ কোৰিয়ান আপিটো বিয়া চিয়া খাই ফাইনেলি আমি আহিলোঁ ঘৰত যে তাৰমানে দৰাই মানে ৰিকুৱেষ্ট কৰি আছে যে আমি হাজাৰ বিয়াত যাব লাগে মানে দৰা সাজি যাব লাগে এতিয়া আহি গ'লোঁ মই ঘৰ আৰু ঘৰৰ অৱস্থা দেখি মই হৈ গৈছোঁ পাগল মানে ইমান বেছি বয়াও হোৱা নাই আইও সঞ্জিকা ভোকালি তথাপিও আৰু কি কেনে হৈছে কিয় মা কাপোৰ নুখুলবি নেনা তোমাৰ অসুখ হৈ আছে দৰকাৰ হ'লে ময়ে নাযাওঁ দে মই নাযাওঁ দে গাইছ এতিয়া মই অলপমান ৰুম চুমকেইটা অলপ চাফা চুফা কৰোঁ এনে মাইনা ৰাতি হৈছে নহয় দিয়া গাইছ ভিডিঅ'টো চাই থাকিব যদি মানে হাজাৰ বিয়াত যাওঁ আপোনালোকে দেখা পাব দেখাম মই বাৰু ভিডিঅ'ত তেনেহ'লে ভিডিঅ'টো বৰ্তমান অলপ টাইমৰ কাৰণে স্কিপ কৰিছোঁ আকৌ লগ পাম গাইছ ধনে মোক তাৰমানে হাজাৰ বিয়াত যাব দিয়া নাছিল মানে একলাই যাব নেদে ক'তো এতিয়া তাৰমানে ময়ো যাব আছোঁ বঢ়িয়াকৈ এতিয়া মই যাম ডাইৰেক্ট আম্মাটোৰ ঘৰত যাম ভণ্টি ওলা নাই তাই হৈছে গাইছ মোৰ চেলা ভাৰী মই য'তে যাওঁ তাইও ত'তে যায় যদি মই এতিয়া নাযাওঁ বুলি কওঁ তাইও নাযাব সেনেকুৱা কাৰ মানে এনেকুৱা বইনেৰে আছে কবিচোন মোক কমেণ্টত আৰু এইফালে দেখা নাই জোতা পিন্ধাত লাগছি মানে একবাৰ কৈ যাওঁ একবাৰ কৈ নাযাওঁ মই 2 বাৰ কাপোৰ সলাইছোঁ গাইছ সিহঁতৰ কাৰণে কনফিউজ হৈ গৈছে না তুমি কনফিউজ মুনু ক'ত যাবা তুমি মই হাজাৰ বিয়াত যাম হাজাৰ বিয়াত যাবা তুমি তোমাক নিনিও দিয়া নাংগে মই যামে যাবা দিয়া ঠিক আছে তোমাক লৈ যাম দেই ঠিক আছে মাম্মা চলো চলো গাইছ এতিয়া আমি গোটা সবাই মানে যাবলৈ ৰেডি বিয়া ঘৰলৈকে আমি যোৱা নাই কাৰণ যাবৰ ইচ্ছা নাই বৰ্তমান মানে মুড নাই এফালে আমাৰ ধন এফালে আমাৰ জিত এফালে বাবু এইটো থকাটো মোৰ গাইছ মই বোলে এফালে পৰি কালি পৰি ই মা কোৱা নাছিলোঁ দেখাম বাকী আৰু চব এতিয়া আৰু আমি যাওঁ ভিডিঅ'টো চাই থাকিব গাইছ বৰ্তমান দৰাৰ গাড়ী এৰা দিছি আমি তাতে তাকালিকেইটা মানে যোৱা নাই এইফালে আমাৰ ভণ্টিহঁতে উঠছি গাড়ীত ধন আৰু মই বৰ্তমান বাকী আছোঁ আৰু আপিটো তাৰমানে আৰু মা আপিটো ৰাখবি ভালকে কিবা যদি প্ৰব্লেম পাই ফোন মাৰি দিবি মোক গাইছ লৈ থাকিবি গাইছ আপিটো ডাঙৰ আম্মাৰ লগতে থৈ দিলোঁ মানে ৰাখবো বোলে এনে ডাঙৰ আম্মা ক'ত পাম কচোন আপোনালোকে বৰ মৰমত দে গাইছ দোৱা কৰিব সকলো যাতে ভালে থাকে যা ফোন পিছত কৰবি যা উঠ গাড়ীত যা আমাৰ মানিক বাবুয়ে ছোৱালীজনী ঘৰটো শ্বিলঙতে হয় ন ইমান অকোৱা পকোৱা ৰাস্তা বাপৰে বাপ এনেকে লৰি গৈ আছো আমি লৰি গৈছো বাপৰে বাপ কি ধুনীয়া ৰাস্তা অ' মাই গড ৱাটাৰফল ৱাটাৰফল চো বাবু My man is so ভাদ্ৰ হাম বাগৰে ওৱা বাবু গাড়ীখন ধু কিবা অকোৱা পকোৱা কেনে ধু আধা গেছে জবান চবচে হৈ যাব বাবু কেনে বসছে দেখোন কিবা সংসাৰ উঠছি নেকি না পিছত বহি তাই গাড়ীখন মই চলাওঁ আৰু আমি এনেকে গৈ আছো তামচা কৰি গাইজ বৰষা যি আহি যদি বোমা মানে নাচাওঁ তেনেহ'লে কিহৰ বৰষা এই চাওঁ এই বোমা ধামা ধুমাৰ যে এই কেমেৰাটো কিবা লেতেৰা লাগছি পাওঁ ফাইনেলি আৰু এজনী বান্ধৱী লগ পাই গ'লো
এই মামাটোৰ হয় না খালি আছে মানে পটটো খালি আছে কোনোবা ছোৱালী আছে যদি মানে ভাল আৰু এইবিলাক বেয়া কথা এইবিলাক ক'ব নাপায় আৰু ইফালে আমাৰ ৰিচা আয়ো পুতুলা মামী বাকী মানুহগিলা ক'ত বাকী মানুহগিলা পিছত আমাৰ মায়ে বাছত ধাক্কা খাই আহি আছে নিজৰ বাছ বিচাৰি ফুৰা মানুহ গাইজ বিয়া বুলি চব মানুহ পুৰা ধুনীয়াকৈ ষ্টাইল কৰি আছে আমাৰ নানী তাৰমানে এনে তাৰমানে মেক্সিতে উঠা আজি তাৰমানে ধুনীয়াকৈ শাৰী পিন্ধি কেনে লাগছে গাইজ কমেণ্ট কৰি জনাব এফালে মামী আমাৰ লুকে থাকে বেয়া নাপাব গাইজ অলপমান লাজ কৰিয়ে মামী তাৰমানে অঁ দৰা গাইজ ৰ'ব যদি দৰা সাজি আহি কেনে যদি দৰা কেনে খাওঁ কেনেকুৱা কথা হ'ব কেনে ভাল লাগছে না বলক এতিয়া আমি কইনা লৈ যাওঁ এফালে দৰাৰ মাক বহি আছে দৰাৰ লগত বা ভিনদেউ ন অঁ আৰু এফালে আমাৰ ভনী জোৱাই গ্লাছখন ধোৱালেটা হৈ আছে বাৰু এইটো আমাৰ ভনী জোৱাই এতিয়া বলক আমি কইনা লৈ ঘৰত যাওঁ নে কি কয় গাইজ জেঠীৰ ছোৱালী বাইটি লগ পালোঁ আজি বহুত দিনৰ মূৰত দেখা পালোঁ আগতে সৰুতে দেখা পাইছিলোঁ আৰু এফালে এইটো নানা আমাৰ বহুত দিন নানাক দেখাই হোৱা নাই ন কিয় কৈছে তই নাও বুলি এইটো নানা গাইজ নানা তাৰমানে ভিতৰত বেছি উঠাৰ কাৰণে মানে বেয়া পায় জানাইতো চবেই ভাল নাপায় যিহেতু সেইকাৰণে বেছি ভিডিঅ'ত উঠোৱা নহয় আৰু কেনে লাগিল লগ পাই বহুত দিনৰ মূৰত ভাল লাগিছিলে ভিডিঅ'ত দেখা পাবি চাবি ভিডিঅ'টো সঁচি পাবি বাকী এতিয়া গাড়ী চাই আছোঁ আমি পিছে পিছে মানুহ বহুত ঘৰ সাজি আহি মানে ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ মোৰ ভিডিঅ' বোলে চায়ে থাকে কোনে কোনে চাবচোন আমাৰ ল'ৰা ছোৱালীৰ আপডেট মই চাওঁ কিমান বেছি ভাল লাগে ন এনেকৈ একদম আজি ৰিয়েলত লগ পাই কেনেকুৱা লাগিল বহুত ভাল লাগিছে ভাল লাগছে নে কেনে মানে ৰিয়েলত কচোন একবাৰ একদম একে এনে লাগে একে এনে লাগে ন ভাল লাগিল মোৰো ভাল লাগিল ভিডিঅ'বোৰ চাই থাকিব আপোনালোকৰ আশীৰ্বাদৰ বাহিৰে মইতো একো কৰিব নোৱাৰোঁৱেই সদায় চাই থাকিব বাকী ভাল লাগিল লগ পালোঁ দেই গাইজ মানে দৰা সাজি আহি কিমানবোৰ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ কেনেকুৱা লাগে ভিডিঅ' চাই ভাল লাগে ন বাকী ফালে মাতে নাই লাজ কৰিছে নেকি অঁ ৰিচা ন আমাৰ এইবিলাক বাকী আৰু গাইজ লগ পালে ভাল লাগিল সকলোকে কেনেকুৱা লাগিছে হয়তো লগ পাই ভাল লাগিছে ন হয় নেকি আৰু এইফালে ভাইটি আছে কেনেকুৱা লাগিছে ভাইটি ভাল লাগিছে ন কি নাম আছিল তোমাৰ ৰুবুল ঠিক আছে লগ পালোঁ সকলোকে ভাল লাগিল চাই থাকিব আৰু কি হয় দেখাই থাকিম বৰ্তমান গাইজ দোৱা চোৱা হৈ গ'ল আমাৰ এতিয়া কইনা নিয়া বাকী আছে কইনা নিম আৰু ঘৰত যাম ঠিক লাগছে বহুত হক লাগছে নেকি নিয়া হক লাগছে নেকি গেছটি উঠি আজি নাখাতে যাম তথাপি আৰু এফালে দুৱা কইনাক লগ লাগি বহি লৈছি এইটো আমাৰ অশ্বজৰা এইটো আমাৰ কইনা দুই বহি লৈছি গায়ত্ৰী মন্ত্ৰৰ জানমণি চুমাটো কাক দিলি তই তোমাক দিছোঁ মোক দিছে ক'ত পঁচিছ মাত মই দলিমাত দিলি চুমা এনেকৈ দিলে কি হ'ব নচোন মই পাইছি আমি পাইছোঁ মই ধৰিছি বা আছে নে উৰি গৈ মোৰ ভাগিনৰ কপালত পৰিছে মাই গড মোৰ কপাল কিজনে চিন হৈ আছে খাবা পাচ্ছি সিহঁতৰ একদম তাড়াতাড়ি খোজ ধৰিছি হোৱা শুনিমে শেষ নহয় দে ইমান জোৰে জোৰে গৈছে ইমান জোৰে জোৰে গৈছে ভোক লাগছে দে গাইছ ন ইমান ৰাতি হৈছে 12টা বাজি গৈছে নেকি ইয়াতে ধুনীয়াকৈ খাৱলৰ ব্যৱস্থা কৰিছে আমাৰ কইনাহঁতৰ যিয়ে নহওক গাইছ বঢ়িয়া কৰিছে ভাল লাগছে আহি আৰু বহুত বেছি মৰম পালোঁ জাপিয়াবাসীৰ পৰা হয় না মাহী অঁ বহুত মৰম লাগাতকৈ বেছি অঁ আকৌ আহিম লগ পাম সকলোকে কেনে লাগছে চকুৰ পানী কান্দি কান্দি খাচি মলি মাহী হয় নেকি গাইছ এতিয়া সকলো কাম মানে সম্পূৰ্ণ হৈয়ে গ'ল এতিয়া মানে এইখিনি সময়ৰ কথা কি ক'ম গমেই পাই আপোনালোকে কইনা এটা বিদায় লোৱাৰ কিমান বেছি দুখ লগা সময় বাকী আৰু এতিয়া কইনাক লৈ যাম আৰু হ'লে সবাই চব হ'ল ন নিহা গোটেই হ'ল ন অঁ বাকী কইনা মানে একদম ভাগৰি গৈছে একদম তাৰমানে তাইৰ অৱস্থা নাই এতিয়া দুৰ্বল হৈছে মানে বমিও কৰি আছে অলপ চলপ এতিয়া আৰু বেছি টাইম নাই গাইজ কইনাৰ মানে অৱস্থা ইমানে বেয়া মানে তাই মানে বেহুচ হোৱাৰ নিচিনাই হৈছে তাকেইতো কিবাকে সোনকালে সোনকালে লৈ আহিলি হ'ল দে আৰু আল্লাই ভালে ভালে লৈ যাওঁ তাইৰ মানে কান্দাৰো শক্তি নাই এনেকুৱা হৈছে দেহা মানে জাপিয়াবাসীৰ পৰা বহুত বেছি মৰম পালোঁ মোৰ বহুত বেছি মানে মোৰ ভাল লাগিছে মানে ইমান বেছি মৰম পালে কান্দি ভাল নালাগে ন ধন হয়নে
বাকী ভালকৈ মাত দিয়া নহ'ল চাগে, কোনোবা যদি বেয়া পাইছেও মাফ কৰি দিব। মই ভিডিঅ'টোৰ জৰিয়তে হ'লেও মাফ খুজিলোঁ আৰু, কাৰণ সকলোকে মানে তেনেকৈ হয়তো ভালকৈ মাত লগাব নোৱাৰিলোঁ। বাকী আৰু কইনা লৈ যোৱা হ'ল, আমাৰো খোৱা লোৱা ধুনীয়া হ'ল। আৰু গাইজ খোৱা বোৱা কিন্তু ধুনীয়া কৰিছে দেই। মই মানে বাকী বেলেগৰ নাজানো, কিন্তু মোৰ বহুত বেছি ভাল লাগিল, বহুত বেছি ভাল ন? তোমাৰ ভাল লাগিছেনে? বঢ়িয়া খানা বঢ়িয়া কৰিছে। কিন্তু এটা কথা, ধনতকৈ মন ডাঙৰ মানে মানুহখিনিৰ, সেইটো বস্তু মোৰ বহুত বেছি ভাল লাগছে। আৰু যাতে দুৱৰে মানে যুগ্ম জীৱন সদায় মানে হেপ্পী হৈ থাকে, সদায় যাতে ভালে কুশলে থাকে, একে ঘৰে একে বাটে যায়, এনেকুৱা এটা কথা আছে নহয়, হয়নে? আমাৰ গাড়ী সদায় বাপাৰে ছোৱালী চাৱে, মোৰ হাতত ধৰিব নাগে, মই ডাঙৰ মানুহ, মই হেৰে নাযাওঁ নহয়। ভাইটি দিয়া যাওঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰে না, কৰি দিব ইউটিউব চেনেলটো দেই। দিয়া ঠিক আছে, যাবা। এতিয়া ৰাতি ভালেখিনি হ'ল গাইজ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। বাকী আৰু বেছি নেদেখাওঁ, বহুত দীঘলীয়া হৈ যাব। বাকী মোৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব। আৰু এনেকুৱা ভিডিঅ' চাবলৈ পাব। কাৰোবাৰ যদি বিয়া আহে, কোনোবাই যদি মোক দাৱত দিয়ে, মইতো ভিডিঅ' বনামেই, তেনেহ'লে নেক্সট বাই।